Asam ko sarso ko tinggal jupi merang accident ria. Ar no accident hui kena. Asam kono Dubli jela Bilasi pada thana latar re. Katal di Gwali chor elekare. Menkan no accident re morijon hordo adiar ko ghayal kana. Ar unku to ran murgan ko utu ko lagite. Bongaigaon Lower Assam Hospital to ko idikit ko. নয়াহাট থানার অন্তর্গত সংকুশ বুলি এটা জায়গা আছে তাতে স্কুটি লৈ দুজন ল'ৰা গৈ আছিলে পিছপিনৰ পৰা বলেৰো পিকআপ এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰি সিহঁতক গুচি যায় আৰু মুমূৰ্ষ অৱস্থাত আমাৰ পুলিচৰ গাড়ী দি আমি বিলাসীপাৰা মডেল হস্পিটেলত ভৰ্তি কৰিছোঁ। এতিয়া কেনেকুৱা অৱস্থা আছে? অৱস্থাটো এতিয়া ডক্টৰৰ দেখা যায় যে সিহঁতৰ মানে বিপদজনক অৱস্থা। মানে ক'ৰ ক'ৰ হয় ল'ৰা দুজন? ল'ৰাটো এইটো নয়াহাট থানাৰ অন্তৰ্গত বোৱালকামাৰী গাঁৱত হয়। কি নাম আছে? এজনৰ নাম জাহাংগীৰ আলম আৰু এজনৰ নাম নবী। থেংক ইউ। আমাৰ কাঁঠালদি পাতটো যিটো নতুনকৈ পেট্ৰল পাম্প হৈছে তাতে এখন বাইক আৰু এখন অটোৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ হোৱাৰ ফলত সি তাতে নিহত হোৱা নাই, মানে গুৰুতৰভাৱে আহত হয়। তিনিজন বাইক আৰোহী, অটো চালক আৰু বাইক চালকে মানে গুৰুতৰভাৱে আহত হয়। পিছত আমাৰ স্থানীয় ৰাইজে আমি আনি হস্পিটেলৰ পৰা ডক্টৰক দেখাৰ পিছত ডক্টৰে ৰেফাৰ কৰাৰ পিছত এজনক লয়াৰ এখনলৈ ৰেফাৰ কৰা হয় আৰু এজন অলপ মানে গুৰুতৰ অৱস্থা হোৱাৰ বাবে তেখেতক ৰেফাৰ কৰিছে, কিন্তু এতিয়া মানে এম্বুলেঞ্চৰ অভাৱত যাব পৰা নাই। এম্বুলেঞ্চ আহিলে এইজনক ৰেফাৰ কৰা হ'ব। আৰু ইতিমধ্যে আৰু এটা এক্সিডেণ্ট হয় আপোনাৰ এই নয়াহাট সোণকুচত আৰু এটা এক্সিডেণ্ট হয়, তাতো মানে দুজন বাইক আৰোহী বহুত গুৰুতৰভাৱে আহত হয়। তাত কেনেকৈ হৈছিল? তাতো মানে বাইকটো কেনেকৈ হৈছে, বাইকেৰে হোৱা বুলি এইটো সোণকুচ হোৱা বুলি আমি জানিছোঁ। তাত কেইজন আহত হয়? তাতো দুজন আহত হয় আৰু কাঁঠালদি তিনিজন? কাঁঠালদি তিনিজন, মুঠ পাঁচজন। মুঠ পাঁচজন আমি পাইছোঁ ইয়াত।